বন্ধুসকল আপোনালোকে জানেনে যে এটা বেজি দিলে যিমান বিষ অনুভৱ হয় তাতকৈ 10 গুণ বেছি বিষ অনুভৱ হয় যেতিয়া আমাক এটা মৌমাখিয়ে কামুৰে আৰু 2004 চনত হোৱা এটা আৰ্থকুইক যিটো আৰ্থকুইকৰ ফলত সুনামি সৃষ্টি হৈছিল সেই সুনামিটোৱে বহুতো হাজাৰ হাজাৰ বছৰ পুৰণা মিষ্টেৰিয়াছ বস্তুৰ উদ্ভাৱন কৰিছিল কিন্তু কি হয় এই বস্তুসমূহ আৰু আপোনালোকে জানেনে বাৰু যে বিচ্ছুৰ বিষাক্ত লিকুইডৰ দাম 273 কোটি টকা বিচ্ছুৰ বিষাক্ত লিকুইডৰ দাম ইমান দাম কিন্তু কিয় আৰু এটা কথা জানেনে বাৰু যে মহাকাশ মানে স্পেচৰ পৰা আৰ্থ মানে পৃথিৱীৰ নিজাৰ এটা সাউন্ড আছে মানে মহাকাশত যেতিয়া পৃথিৱী চাৰিওফালে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে তেতিয়া তাৰ এটা নিজা সাউন্ডৰ সৃষ্টি হয় কিন্তু এই সাউন্ডটো কেনেকুৱা হ'ব পাৰে আপোনালোকৰ শুনিবলৈ মন আছে নেকি বাৰু আজিৰ এই ভিডিঅ'টোত এনেকুৱা কিছুমান আমেজিং কথাৰ বিষয়ে আপোনালোকক জনাম গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰো ডগ কুকুৰৰ ভিতৰত আটাইতকৈ সৰু প্ৰজাতি কুকুৰ কোনটো জানেনে বাৰু সৰু প্ৰজাতি মানে আটাইতকৈ সৰু সাইজৰ সৰু লেন্থৰ কুকুৰ কোনটো হ'ব পাৰে আপোনালোকে জানেনে বাৰু নিশ্চয় নাজানিব পাৰে তেনেহলে মই কৈছো শুনক সেই কুকুৰটোৰ নাম হ'ল ব্ৰেণ্ডি কিন্তু কিমান সৰু আপোনালোকে ভাবি চাইছেনে সেই কুকুৰটোৰ মাত্ৰ দৈৰ্ঘ্য হ'ল 15 সেন্টিমিটাৰ এই কুকুৰটোৰ দৈৰ্ঘ্য ইমানে সৰু এই কুকুৰটোৱে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম ৰাখিবলৈ সক্ষম হৈছে ডগৰ কথা কওঁতে এটা কাহিনী মনত পৰিছে কুকুৰৰ যিটো কুকুৰৰ নাম আছিল লিলিকো এই কুকুৰটোৱে প্ৰতিদিনে 15 কিলোমিটাৰকৈ খোজ কাঢ়িছিল নিজৰ খোৱাৰ বাবদ কিন্তু আচৰিত কথা হেতু নহয় কি 15 কিলোমিটাৰ গৈ যে নিজৰ খাদ্য খাব হেতু নহয় কি 15 কিলোমিটাৰ গৈ যিখিনি খাদ্য পাইছিল সেই খাদ্যখিনি লৈ আহিছিল নিজৰ লগৰীয়াৰ বাবে আৰু নিজৰ লগৰীয়া কুকুৰৰ সৈতে খাদ্যখিনি বিলাই সকলোৱে লগে ভাগে খাইছিল তেন্তে ভাবকচোন কুকুৰটো কিমান দয়ালু আছিল আনহাতে কুকুৰটোৱে নিজে কম খাই লগৰীয়াবোৰক বেছি খুৱাবলৈ ট্ৰাই কৰিছিল বন্ধুসকল আপোনালোকৰ খংটো নিশ্চয় উঠায় কিন্তু খং উঠিলে আপোনালোকে বস্তু পাতি দলিয়াই ভাঙি পেলোৱাৰ আপোনালোকৰ অভ্যাস আছে নেকি বাৰু মানে খঙত বস্তু বাহানি দলিয়াই দিয়ে কিছুমানে বস্তু বাহানি দলিয়াই ভাঙি পেলাই এনেকুৱা অভ্যাস আপোনাৰ আছে নেকি বাৰু কিন্তু আপোনালোকে খং উঠিলেও হেতু যদি অভ্যাসো আছে তেন্তে ঘৰৰ বস্তু ভাঙিব নোৱাৰে কাৰণ গালিটোতো খাবই নিশ্চয় তেন্তে শুনক জাপানত থকা এখন আজব ৰেষ্টুৰেণ্টৰ বিষয়ে যিখনৰ নাম হ'ল ষ্টেচিয়াপু ইয়াত আপোনালোকৰ খং উঠিলে আপোনালোকে খাদ্য খোৱা প্লেটসমূহ ৱাললৈ দলিয়াই ভাঙিব পাৰে আৰু এই প্লেটসমূহ ভাঙিলে নাইতো বস্তু সামগ্ৰীসমূহ ভাঙিলে ইয়াৰ মালিকে কোনো ধৰণৰ একো নকয় মানে আপোনাক সম্পূৰ্ণ অনুমতি দিব আপুনি নিজৰ খং কমাবলৈ তাত গৈ ভাঙিবগৈ পাৰে কিন্তু তাৰ কাৰণে আপোনালোকে এক্সট্ৰাকে বিলও পে কৰিব লাগিব আপোনালোকে যদি খং উঠিলে বস্তু বাহানি ভাঙে তেন্তে আপুনি কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন কথাটো ওকে হ'ব বাৰু আমি যে কথাই প্ৰতি ব্যৱহাৰ কৰো তো কামটো কৰিলে ওকে আমক ওকে যে ব্যৱহাৰ কৰো ওকেৰ ফুল ফৰ্মটো কি আপোনালোকে ভাবি চাইছেনে বাৰু আপোনালোকে যদি নাজানে তেনেহলে শুনক ওকেৰ ফুল ফৰ্ম হ'ল অল কাৰেক্ট এতিয়া আপোনালোকে ভাবি চাওক অল কাৰেক্টত এ হে আহিব লাগে আৰু কাৰেক্টত চি আহিব লাগে এ চি হে হ'ব লাগিছিল অল কাৰেক্টত তেন্তে ওকে কিয় হ'ল আপোনালোকে সেই কথাটো নিশ্চয় ভাবিছে চাগে যদি নাজানে তেনেহলে শুনক এইটো এটা স্পেলিং মিষ্টেক আছিল প্ৰথম অৱস্থাত ওকেৰ ফুল ফৰ্মটো ওকে অলটো অ ডবল এল অল লিখা হৈছিল আৰু কাৰেক্টটো কে অ আৰ আৰ ই চি টি লিখা হৈছিল স্পেলিং মিষ্টেক হোৱাৰ বাবে ওকে হৈ থাকিল তেতিয়াৰ পৰা সমুদ্ৰত থকা জেলিফিছ যিটো নাম আপোনালোকে নিশ্চয় শুনিছে চাগে কিন্তু আচৰিত কথা এইটো জানেনে যে জেলিফিছৰ 98% সম্পূৰ্ণৰূপে পানী মানে ইয়াৰ দেহৰ 98% পানী বাকি 2% হে সিহঁতৰ নিজা অংগ সহজভাৱে ভাবিবলৈ হলে জেলিফিছ যদি ৰ'দত থৈ দিয়া হয় কিছু সময়ৰ বাবে তেন্তে ইয়াৰ 98% পানী ভাপ হৈ পেলাই উৰি গুচি যাব কিন্তু এইটো সঁচাকৈ হয় যদি জেলিফিছ এটা বহুত দেৰি ৰ'দত থৈ দিয়া হয় তেন্তে ই ভাপ হৈ উৰি যায় সঁচা আচৰিত কথা নহয় নে বাৰু মাউণ্ট এভাৰেষ্ট যিটো পৃথিৱীৰ সৰ্বোচ্চতকৈ ওখ শৃংগ সেইটো 2015 চনত 1 ইঞ্চি লৰচৰ হৈছিল মানে ইয়াৰ একচুৱেল হাইটতকৈ 1 ইঞ্চি তললৈ বহি আহিছিল এই ফিনোমেনাটো হৈছিল নেপালত হোৱা ভূমিকম্পৰ ফলত ইমানেই প্ৰবল ভূমিকম্প আছিল যে পৃথিৱীৰ সৰ্বোচ্চতকৈ ওখ শৃংগটো 1 ইঞ্চি তললৈ নামি আহিছিল ওয়াও সঁচাকৈ আচৰিত নহয় নে
আপোনালোকে এই জন্তুটো ভালকৈ মন কৰক। এই জন্তুটোৰ নাম হ'ল প্ৰগন এনগ্লোপ। এই জন্তুটোৰ এটা নিজা বৈশিষ্ট্য আছে, মানে এটা নিজা শক্তি আছে, যিটো শক্তি হ'ল ইয়াৰ চকুৰ ক্ষমতা, যিটোৰ চকুৰ ভিজন মানুহতকৈ 10 গুণ বেছি। মানে এতিয়া আমি যিমান দূৰ দেখা পাওঁ তাতকৈ 10 গুণ বেছি দূৰ সিহঁতে দেখা পাব পাৰে। তাৰ চকুৰ ক্ষমতা ইমানেই বেছি যে শনি গ্ৰহৰ চাৰিওফালে যিটো ৰিং থাকে সেই ৰিংটো আৰ্থৰ পৰা মানে পৃথিৱীৰ পৰা সি দেখা পায়। আৰু আমি চাবলৈ হলে ডাঙৰ ডাঙৰ টেলিস্কোপ লগাই সেইটো চাবলগীয়া হয়। ভাবক জন্তুটোৰ ইমান শক্তি, তাক চাবলৈ কোনো ধৰণৰ হাই পাৱাৰ টেলিস্কোপৰ দৰকাৰ নহয়। বন্ধুসকল, আপোনালোকে বিচ্ছুৰ বিষ কিমান বিষাক্ত সেইটো সকলোৱে জানে চাগে, কিন্তু এটা কথা নাজানিব পাৰে যে বিচ্ছুৰ বিষাক্ত যিটো লিকুইড, সেই লিকুইডটোৱে হ'ল পৃথিৱীৰ আটাইতকৈ দামী লিকুইড। ইয়াৰ প্ৰতি গেলেন বিষাক্ত লিকুইডৰ দাম 39 মিলিয়ন টকা। ৱাও! মানে ভাৰতীয় মুদ্ৰাত হ'ব 273 কৰোৰ টকা। বন্ধুসকল, আপোনালোকে কেতিয়াবা এটা কথা ভাবি চাইছেনে যে মানুহ সদায় ৰাতি কিয় শুৱে? মানুহটো দিনতো শুব পাৰিলে হয়, ৰাতি সকলো কাম কৰি পেলাই দিনতো শুব পাৰিলে হয়। আচলতে মানুহ ৰাতি শোৱা নিয়মটো প্ৰায় 200 বছৰ আগৰ পৰা চলি আহিছে। কিন্তু আমেজিং কথা সেইটো নহয়। আমেজিং কথা এইটোৱেই হ'ল 200 বছৰ আগত মানুহে দুটা ভাগত টোপনি মাৰিছিল। মানে দিনত 4 ঘণ্টা আৰু ৰাতি 4 ঘণ্টা টোপনি মাৰিছিল। কিন্তু দিনত সূৰ্যৰ পোহৰত কাম কৰি কৰি অভ্যাসৰ ফলত দিনত শোৱা প্ৰথাটো সলনি হৈ ৰাতিলৈ পৰিৱৰ্তন হ'ল। আপোনালোকে বাৰু কেতিয়াবা মৌ মাখিৰ কামোৰ খাই পাইছেনে বাৰু? নাইতো মৌ মাখিৰ নিচিনা বেলেগ প্ৰাণী যেনেকে কদুৰ কামোৰ, বৰলৰ কামোৰ আদি খাই পাইছে নি বাৰু? কিমান বিষ হয় আপোনালোকে অনুভৱ কৰকচোন সেই মোমেণ্টটো। যদি আপোনালোকে কামোৰ খাই পাইছে তেনেহলে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়া আহোঁ আমি এমেজিং ফেক্টলৈ। আমাক যেতিয়া ডক্তৰ বা নাৰ্ছে বেজি দিয়ে তাতকৈ 10 গুণ বেছি বিষ অনুভৱ হয় যেতিয়া আমাক এটা মৌ মাখিয়ে কামোৰে। এইটো হয় কিয়নো মৌ মাখিৰ শুংডালৰ সূক্ষ্মতাৰ কাৰণে। চাওকচোন মৌ মাখিৰ শুংডাল কিমান সূক্ষ্ম আৰু জোঙা। এই সূক্ষ্মতাৰ বাবে আমি বহুত বিষ অনুভৱ কৰো। এটা বেজি দিয়াতকৈ 10 গুণ বেছি বিষ অনুভৱ। বন্ধুসকল, 2004 চনত ভাৰতত এটা ভয়ংকৰ চুনামি আহিছিল, যিটো চুনামি সৃষ্টি হৈছিল 2004 চনত হোৱা এটা ভূমিকম্পৰ ফলত। আৰু আপোনালোকেতো জানেই চুনামিৰ ফলত সাগৰৰ ডাঙৰ ডাঙৰ ঢৌ অহা যোৱা কৰে। আৰু আপোনালোকে এইটো কথা নিশ্চয় জানে চাগে, সাগৰৰ ঢৌ যেতিয়া আহে আৰু যায়, যোৱা টাইমত সাগৰৰ কিছু অংশ অলপ দেৰিৰ বাবে শুকাই যায়। বাৰু যি কি নহওক, 2004 চনত যেতিয়া ভাৰতত চুনামি হৈছিল তেতিয়া সাগৰৰ পানীখিনি সাগৰৰ মাজলৈ গৈ পাৰখিনি কিছু সময়ৰ বাবে শুকাই পৰিছিল। তেতিয়া তাত থকা মাছমৰীয়াসকলে আৰু ওচৰে পাজৰে থকা মানুহসকলে সাগৰৰ তলত কিছু অদ্ভুত বস্তু দেখিলে। কিন্তু কি দেখিলে এই অদ্ভুত বস্তুসমূহ? এইয়া এই ফটোখনত চাওক। সাগৰৰ তল অংশত বহুতো হাজাৰ হাজাৰ বছৰ পুৰণা মঠ, মন্দিৰ, ঘৰ দুৱাৰ আদি উদ্ধাৰ হল। আৰু এই মঠ মন্দিৰসমূহ মানুহসকলে 2-3 মিনিট বাবে দেখিবলৈ সক্ষম হৈছিলে। আৰু ভাবকচোন, সাগৰৰ তলত এতিয়াও আমি নজনা কিমান ৰহস্যময় বস্তু লুকাই আছে। সঁচাকৈ আচৰিত নহয়নে? বন্ধুসকল, যিহেতু আমি অসম মাতৃৰ সন্তান, সেইবাবে এই ফেক্টটো অসমৰ এটা এমেজিং ফেক্ট। হয়তো আপোনালোকে এই ফেক্টটো জানিবও পাৰে, কিন্তু যদি নাজানে এই ফেক্টটো সম্পূৰ্ণৰূপে চাওক। বন্ধুসকল, আমি মাজুলীৰ কথাটো সকলোৱে জানো যে পৃথিৱীৰ ই এটা সৰ্ববৃহৎ নদী দ্বীপ, যিটো নদীত থকা এটা দ্বীপ আৰু সকলোতকৈ ডাঙৰ। কিন্তু ৰ'ব, সকলোতকৈ ডাঙৰ দ্বীপটোতো বাৰু অসমত আছে, কিন্তু সকলোতকৈ সৰু নদী দ্বীপটো ক'ত আছে আপোনালোকে জানেনে বাৰু? বন্ধুসকল, আপোনালোকে সকলোৱে জানিব পাৰে যে পৃথিৱীৰ আটাইতকৈ সৰু নদী দ্বীপটোও অসমতে অৱস্থিত। আৰু সেই দ্বীপটোত থকা মন্দিৰৰ বাবে সেই দ্বীপটোৰ নাম হ'ল উমানন্দ। আপোনালোকে যদি এই ফেক্টটো জানে তেনেহলে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু অসমৰ বাবে দিয়া এই ফেক্টটোৰ বাবে এটাটো লাইক দিব পাৰে আপোনালোকে। লাষ্ট এমেজিং ফেক্টটো শুনাৰ আগত আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে তলত থকা ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো টিপি ল'ব যাতে মই ভিডিঅ' দিলেই আপোনালোকে দেখা পায়। বন্ধুসকল, যিহেতু মই প্ৰথমতে কৈছিলো যে পৃথিৱীৰ এটা নিজা চাউণ্ড আছে, আপোনালোকে এই ফেক্টটো চোৱাৰ আগত অনুগ্ৰহ কৰি হেডফোন ব্যৱহাৰ কৰক যাতে এই ভইচটো আপোনালোকে ক্লিয়াৰলি শুনা পায়। যেতিয়া আৰ্থে নিজৰ কক্ষপথত মুভমেণ্ট কৰে তেতিয়া এটা শব্দৰ, প্ৰচণ্ড ডাঙৰ শব্দৰ সৃষ্টি হয়, যিটো শব্দ আমি ইয়াৰ পৰা শুনা নাপাওঁ, কিন্তু স্পেচৰ পৰা সেই শব্দটো শুনা পোৱা যায়। সেইটোৱে হ'ল এই শব্দটো।
শুনিলে নহয় কেনেকুৱা শুনা পোৱা যায়, সঁচাই আচৰিত নহয়নে? বন্ধুসকল, নেক্সট ভিডিঅ'ত মই নৰ্থ চেণ্টিনেল আইলেণ্ডৰ কথা ক'ম, যিটো আইলেণ্ডত এতিয়াও আদিবাসীসকলে বাস কৰে। কিন্তু এমেজিং কথা এইটোৱে যে সেই আদিবাসীসকলৰ তাত কোনো মানুহ আজিলৈকে যাব পৰা নাই। আপোনালোকে যদি সেই ভিডিঅ'টো চাব বিচাৰে তেনেহ'লে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।